আজিৰ ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে কেনেকুৱা মাইকীৰ পকৰৰ পৰা কৰি মজা লাগে। ইয়াৰে উত্তৰখিনি আপোনাৰ এনেকুৱা যে এনেকুৱা ছোৱালীৰ বা মাইকীৰ পকৰ কৰি ভাল লাগে। উত্তৰখিনি হৈছে বগা মধ্যম শকত মাইকীৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো সময়ত মাইকীৰ লগত চুমা চুমি চেলেকি কৰি বহুতো মজা লাগে। ইয়াৰে উত্তৰখিনি হৈছে আপোনাৰ ইংলিছ চোৱাৰ কৰি ধাৰাসাৰ বৰ্ষণ দিয়াৰ ৰাতি। নেক্সট প্ৰশ্নটো হৈছে কেনেকুৱা চুচু দেখিলে অতি সোনকালে লিংগ দাং খায়। ইয়াৰে উত্তৰখিনি হৈছে নোম থকা চুচুবোৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে কেনেকুৱা দুধ ধৰি ভাল লাগে বহুতো। ইয়াৰে উত্তৰখিনি হৈছে মধ্যম আকাৰৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে মাইকী মানুহৰ শৰীৰৰ গোন্ধ কেতিয়া ভাল লাগে। ইয়াৰে উত্তৰখিনি হৈছে অতিপাত ছেক্স কৰি মন গ'লে তেতিয়া বহুতো ভাল লাগে। নেক্সট প্ৰশ্ন হৈছে বাথৰুমত সোমাই গা ধুৱাই থকা এজন ছোৱালীৰ ওপৰত কেনেকুৱা ভাৱ লাগে। ইয়াৰে উত্তৰখিনি হৈছে বেৰ ফুটা কৰি হ'লেও জুমি চাবৰ মন যায়। নেক্সট প্ৰশ্ন কেনেকুৱা ছোৱালীয়ে বেছি ডাঙৰ লিংগ সহ্য কৰিব নোৱাৰে। ইয়াৰে উত্তৰখিনি হৈছে কম বয়সীয় ছোৱালীৰ কোনবোৰ ছোৱালীয়ে ছেক্স পুতলা ব্যৱহাৰ কৰে। ইয়াৰে উত্তৰখিনি হৈছে যে যিবোৰ ছোৱালীৰ উত্তেজনা বেছি হয় সেইবোৰ ছোৱালীয়ে ছেক্স পুতলা ব্যৱহাৰ কৰে। আজিৰ ভিডিঅ'টোৰ পৰৱৰ্তী প্ৰশ্ন হৈছে ছোৱালীয়ে কেতিয়া সম্পূৰ্ণ উলংঘা হৈ সম্ভৱ কৰিব বিচাৰে। ইয়াৰে উত্তৰখিনি হৈছে গৰমৰ দিনত। পৰৱৰ্তী প্ৰশ্ন হৈছে বিদেশী ছোৱালীয়ে কিয় একেলগে দুটা লিংগ ভৰাবলৈ কয়। ইয়াৰে উত্তৰখিনি হৈছে একেলগে দুটা লিংগ ভৰালে বেছি মজা পায় সেইকাৰণে। নেক্সট প্ৰশ্নটো হৈছে গাভৰু ছোৱালীয়ে হস্তমৈথুন কৰোঁতে কেইটা আঙুলি ভৰায়। ইয়াৰে উত্তৰখিনি হৈছে গাভৰু ছোৱালীয়ে হস্তমৈথুনৰ ক্ষেত্ৰত 3টাকৈ আঙুলি ভৰায়। আজিৰ ভিডিঅ'টোৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কেতিয়া সম্ভৱ কৰিলে ছোৱালীৰ জনীৰ পৰা তেজ ওলায়। ইয়াৰে উত্তৰখিনি হৈছে যিবোৰ ছোৱালীৰ জনী অতিমাত্ৰা টাইট আৰু সৰু থাকে। আজিৰ ভিডিঅ'টোৰ পৰৱৰ্তী প্ৰশ্ন হৈছে গাভৰু ছোৱালী সম্ভৱ কৰিব মন যায় কেতিয়া কি কৰে তেতিয়া। ইয়াৰে উত্তৰ হৈছে আঙুলি মাৰে। আজিৰ ভিডিঅ'টোৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোন দেশৰ ছোৱালীয়ে পুৰুষ লিংগ পূজা কৰে। ইয়াৰে উত্তৰখিনি হৈছে জাপানৰ ছোৱালীয়ে। নেক্সট প্ৰশ্নটো হৈছে কোন দেশৰ ছোৱালীয়ে ৰাতি উলংঘা হৈ শুৱে। ইয়াৰে উত্তৰখিনি হৈছে আফ্ৰিকাৰ ছোৱালীয়ে।